ও আমার গোলাপী ভৰিকেইটা বিষালে নেকি আৰু বেছি দূৰ নাই নহয় গৈ থাকা অলপ দূৰ পিছতে পামগে আমি এটা হটিহে আমনি কৰিছিলি বৰফৰ দেখ চাওগে এতিয়া আহি ভৰি বিষালে নে তহঁত গৈ থাক ভৰি বিষাইছে বুলি ক'লে নহ'ব নহয় তহঁতৰ উৎপাততে আমি আহিছো এতিয়া বল ইয়াত আমনি কৰি থাকিলে নহয় বাইদেউ খং নকৰিবা সৰু ল'ৰা ছোৱালী আমনি কৰিবই এতিয়া কি কৰিবনো বলক গৈ থাকো এই দেখোন বৰ ধুনীয়া জেগা দেই দেখিবলৈ ইমান ধুনীয়া লাগিছে সেই ঘৰটোৰ ওপৰত গোটেই বৰফে পৰি আছে ইয়াত মানুহবোৰ কেনেকৈ থাকে বাৰু হয় বাইদেউ আচলতে আজি আমি এদিনকে দেখিছোঁ সেইকাৰণে আমাৰ দেখিবলৈ আচৰিত লাগিছে যিসকলে ইয়াত আগতীয়াকৈ আছে সিহঁতৰ অভ্যাসেই হৈ গ'ল ইয়াত থাকি থাকি আমি এইটো ঘৰতে থাকিম নেকি ইমান ধুনীয়া ঘৰটো তহঁতে বৰ আমনি কৰি থাকো দেই এইটো আমাৰ ঘৰ নহয় ইয়াত বেলেগ মানুহে থাকে আমাৰ ঘৰটো আগলৈ আছে বল এতিয়া গৈ থাক গৈ থাকিলে মানে পাই যাম আমাৰ ঘৰটো সৌটো আমাৰ ঘৰ আজি ৰাতিটো আমি ইয়াতে থাকিম এতিয়া বল আমি জেগাবোৰ ফুৰি লওঁগে ঘূৰি আহি ইয়াতে থাকিব লাগিব সেইটো পুতলা নহয়ো সেইটো স্ন'মেন বুলি কয় স্ন'মেন এইটো তই ঘৰলৈ লৈ যাব নোৱাৰো নহয় মই এনেকুৱা পুতলা এটা ঘৰলৈ গ'লে মানে তোক কিনি দিম দেই বল এতিয়া আগলৈ গৈ থাকো সেইখন বৰফত এশ গাড়ী হয় বৰফত এশ তই পাৰিবি জানো সেইখন চলাবলৈ বল তেতিয়াহ'লে উঠি চাবি মই লৈ আনোগে বৰ আমনি কৰ দেই তহঁতে হ'ব বল বল তহঁতে এতিয়া ইয়াতে চলাই থাকিলে মানে বাকী জেগাবোৰ কেতিয়া চাবি বল সেইফালে ঢেৰ জেগা চাবলৈ আছে শইকীয়া শুনিলে আমাৰ ছোৱালীকেইজনী আকৌ এতিয়া ইয়াৰ পৰা ক'তো নাযাওঁ বুলি ক'লে নহয় এই সৰু ল'ৰা ছোৱালীবোৰৰ লগত সেইবোৰে দিগদাৰী আৰু কিবা এটা পালে মানে সেই তাতে থাকিবলৈ বিচাৰে আকৌ হ'ব গগৈ ইমান চিন্তা কৰিব নালাগে আমি ইয়াত ইহঁতকহে ফুৰাবলৈ আনিছোঁ সেই ইহঁতে যি ভাল দেখিছে আৰু তাতে খেলক আৰু আমিনো ক'বলৈ কি বাইদেউ কি কৰিবা ইহঁতৰ উৎপাততে ইয়ালৈ অহা হৈছে ফুৰিবলৈ ভালেই হ'ল বাৰু ইহঁতৰ লগতে আমিও এই বৰফৰ দেশখন ফুৰিবলৈ পাইছোঁ নহ'লেনো ক'ত আহিবলৈ আৰু হ'ব দিয়ক ইহঁতে কিবা গাড়ী চলাইছে নে কি বুলি কৈ আছিলে আকৌ সেই আমি তালৈ গৈ পিনে তাতে পানী খাবগৈ লাগিব আৰু বলক গৈ থাকোঁ ইয়াতো গাড়ী চলে নেকি ইয়াত গাড়ী চলে যদি আমি ইমান দূৰ কি কাৰণে খোজকাঢ়ি আহিব লাগিছিলে সেই গাড়ীতে অহা নহয়চোন এনেই ভৰি বিষ চিষ লাগি গৈছে বাইদেউ ইয়াত আকৌ সেই আমাৰ তাত চলা গাড়ীবোৰ নিচিনা নচলে নহয় ইয়াৰ গাড়ীবোৰ দেখিবলৈ বেলেগ আৰু ইয়াতো কওঁ গাড়ী উঠি থাকিবলৈ আছে আমি আকৌ ইয়াত ফুৰিবলৈহে আহিছোঁ এতিয়া গাড়ীত উঠি থাকিলেনো কেনেকৈ বস্তুবোৰ ভালকৈ চাব পাৰিম সেই খোজকাঢ়ি যিমান ভালকৈ জেগাবোৰ চাব পাৰি সেনেকৈ গাড়ী নোৱাৰি নহয় সেইকাৰণে খোজকাঢ়ি চোৱাই ভাল আছে বলক আপোনাৰ পানী খাবলৈ মন গৈছে বুলি কৈছিলে নহয় সেই আমাৰ ছোৱালীকেইজনীৰ ওচৰলৈকে যাওঁ ময়ো অকণমান খাই লওঁগৈ বৰ ভাগৰ লাগিছে আকৌ